গুড মৰ্ণিং অসম। আজি শনিবাৰ 15 বহাগ তাৰিখ আৰু ভাৰতীয় পৰ্যায় অনুসৰি 9 বহাগ তাৰিখ 29 এপ্ৰিল 2023। আজিৰ দিনটো ৰাশিফল হৈছে আজিৰ দিনটোত সূৰ্য উদয় হ'ব 5:11 আৰু অন্ত যাব 5:59। নৱমী তিথি আবেলি 5:20 পৰা আৰম্ভ হ'ব। শ্লেষা নক্ষত্ৰ। জন্ম হোৱা সকলৰ আজি ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ ৰাক্ষসগণ। যাত্ৰা নাই। আজিৰ দিনটোত ভাগ্যশালী ৰাশিবোৰ হৈছে মেঘ ৰাশি, বৃষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি, মকৰ আৰু মীন ৰাশি। আৰু আজিৰ দিনটোত সাৱধানে থাকিব লগা ৰাশিবোৰ হৈছে মিথুন ৰাশি, সিংহ ৰাশি, তুলা ৰাশি, ধনু ৰাশি আৰু কুম্ভ ৰাশি। এইকেইটা ৰাশি আজি সাৱধানে থকাটো খুবেই প্ৰয়োজন। ভিডিঅ'টো যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। তেনেহ'লে এতিয়া আগবাঢ়িছোঁ আমি ৰাশিফললৈ। মেঘ ৰাশি। সদনৰ জ্যেষ্ঠ সদস্যৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক আৰু লগতে কাৰ্যকৰী কৰক। আপোনাৰ ঘৰৰ কোনো বয়োজ্যেষ্ঠৰ কথা মানিহে আপুনি কাৰ্যকলাপত আগবাঢ়ক। আপুনি যিয়ে কামেই নকৰক জ্যেষ্ঠসকলৰ পৰামৰ্শ অনুসৰি আগবঢ়াটো খুবেই প্ৰয়োজন। আপোনাৰ বাবে এই কামটো কৰাটো উত্তম হ'ব আৰু যদি আপুনি এই কামটো কৰে তেতিয়াহ'লে আপোনাৰ বাবে ভাল হ'ব। স্থিৰ হৈ পৰা কামবোৰত গতি থাকিব। আপুনি যদি কোনো কাম আগৰ পৰা কৰি আছে সেইবোৰ কামতো গতি থাকিব। হঠাতে ভ্ৰমণৰ কাৰ্যসূচী এটা বনাব পাৰে। হঠাৎ হয়তো আপোনাৰ ভ্ৰমণৰ কোনো কাৰ্যসূচী এটা হৈ যাব পাৰে। এই যাত্ৰা অতি সুখদায়ক আৰু অভিজ্ঞতা হ'ব। আপুনি যদি কোনো যাত্ৰাত ভ্ৰমণ কৰে নভাবকৈয়ে তথাপিতো আপোনাৰ এই যাত্ৰাটো সুখৰ হ'ব আজি আৰু সেই যাত্ৰাৰ পৰা কিছু কথা অভিজ্ঞ হ'ব। সম্পৰ্কৰ যত্ন লওক আৰু বৰ্তমানত থাকক। সম্পৰ্কৰ দ্বাৰা আপুনি ধুনীয়াকৈ যত্ন লওক আৰু বৰ্তমানত থাকক। নহ'লে অতীতত নেতিবাচক কথাবোৰে আজিও আপোনাক বিচলিত কৰিব। কৰিব পাৰে। আজি আপুনি পৰাপক্ষত হালধীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাত দিয়া মতে আপুনি শুভ সময়মতে ধুনীয়াকৈ দিনটোৰ কামখিনি কৰি যাবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হৈছে দিনৰ 7:33 মাজৰ পৰা 2:09 আৰু দিনৰ 4:06 পৰা 2:21। শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে হালধীয়া। আপোনাৰ দিনটো শুভ হওক। এইবাৰ আহিছোঁ সিংহ ৰাশি। কিছুদিনৰ পৰা চলি থকা উত্তাল ৰুটিনৰ পৰা আজি কিছু সকাহ পাব। সম্পত্তি ক্ৰয় বিক্ৰী বা ক'ৰবাত বিনিয়োগৰ ক্ষেত্ৰত জড়িত পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময়। আগৰ পৰা চলি থকা কিছু উত্তাল বিভেদৰ ফলত আজি আপুনি কিছু সকাহ পাব পাৰে। সাক্ষাৎকাৰ আদিত যুৱক যুৱতীসকলে উপযুক্ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। কোনো প্ৰতিকূল পৰিস্থিতিত আহিলে ধৈৰ্য হেৰুৱাব নালাগে আৰু চেষ্টা কৰি থাকিব। কেতিয়াবা আপোনাৰ কৰ্মক্ষেত্ৰত কোনো প্ৰভাৱ পৰিব পাৰে, কেতিয়াবা বাধা বিঘ্ন আহিব পাৰে, কিন্তু আপুনি কেতিয়াও ধৈৰ্য হেৰুৱাই নিদিব আৰু নিজৰ কামখিনি ধুনীয়াকৈ আগবঢ়াই লৈ যাব। দেখিব আপোনাৰ কামখিনি নিয়াৰিকৈ হৈ যাব। দুপৰীয়াৰ পিছত অনুকূল গ্ৰহৰ অৱস্থান আছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। এই সময়ত ব্যক্তিগত কৰ্মত ব্যস্ত থাকক। আপুনি আপোনাৰ নিজৰ ব্যক্তিগত কৰ্মসমূহ এইখিনি সময়ত ব্যৱস্থা থকাটো উচিত। অসাৰ কামত গুৰুত্ব দিলে উত্তেজনাত থাকিব। কৰ্মক্ষেত্ৰত সহকৰ্মী এজনৰ নেতিবাচক মনোভাৱে আপোনাক আমনি কৰিব পাৰে। আপুনি ধৰক কোনো কৰ্ম কৰি গৈছে কিন্তু আপোনাৰ সহকৰ্মীজনে আপোনাক কিবা মন্তব্য আগবঢ়াইছে। আপোনাৰ হয়তো সেই মন্তব্যটো শুনি ভাল নালাগিব পাৰে, আপুনি আমনি অনুভৱ কৰিব পাৰে। সকলো কাম তত্ত্বাৱধানত সম্পন্ন কৰিলে ভাল হ'ব। সকলো কাম চাই চিতি ধুনীয়াকৈ কৰি যাব। নতুন আৰু অচিনাকি মানুহক বিশ্বাস কৰিলে ক্ষতি হ'ব পাৰে।
কেতিয়াও নতুন মানুহক বিশ্বাস নকৰিব। নতুন মানুহক বিশ্বাস কৰিলে আপোনাৰ ক্ষতি হ'ব পাৰে। বিষয়াসকলৰ কঠোৰতাত নিয়োজিত লোকসকলক অশান্তি পাব। বিষয়াসকলৰ কঠোৰতাত নিয়োজিত লোকসকলে অশান্তি পাব। ধৰক আপুনি কোনো চতুৰ্থ কৰ্মচাৰী, কিন্তু আপোনাৰ ওপৰৰ কোনো কৰ্মচাৰীৰ কঠোৰতাৰ বাবে আপুনি অশান্তি লাভ কৰিব পাৰে। গতিকে একো নাই, আপুনি আপোনাৰ কামখিনি ধুনীয়াকৈ কৰি যাব আৰু ধীৰ সুস্থিৰে কামখিনি আগবাঢ়িবলৈ চেষ্টা কৰিব। ঘৰখনত পাৰস্পৰিক প্ৰেম আৰু সম্প্ৰীতি থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আঁঠু আৰু গাঁঠিৰ বিষে আপোনাক আমনি কৰিব পাৰে। খেতি আদি কৰক আৰু ইয়াৰ বাবে আয়ুৰ্বেদিক চিকিৎসাই উত্তম। আপুনি আপোনাৰ আঁঠুৰ বিষৰ বাবে আয়ুৰ্বেদিক চিকিৎসা কৰাটোৱে উত্তম হ'ব। আজিৰ দিনটোত পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে শুভ সময়ত কামবোৰ কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হৈছে 7:33 পৰা 2:09 আৰু দিনৰ 4:06 পৰা 2:21। শুভ সংখ্যা হৈছে 9, শুভ ৰং হৈছে বগা। আপোনাৰ দিনটো এইবাৰ আহিছে কন্যা ৰাশি। ধৰ্মীয় আৰু সামাজিক কাম-কাজত অৰিহণা যোগালে আপোনাক সুখ প্ৰদান কৰাৰ লগতে স্বীকৃতিও চেষ্টা কৰিব। সংবাদ মাধ্যম আৰু বিপণনৰ বিষয়ে অধিক জানি লওক। সংবাদ মাধ্যমৰ লগত এক্টিভ হৈ থকাটো খুবেই প্ৰয়োজন আজিকালিৰ দিনত, কিয়নো সংবাদ মাধ্যমৰ যোগেদিয়ে আমি চব কথা জানিব পাৰোঁ। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ ৰুটিন আৰু ব্যৱহাৰ ক্ষেত্ৰৰ সৈতে জড়িত থকা নতুন দিশ লাভ কৰিব পাৰে। অচিনাকি মানুহক টকা ধাৰলৈ নিদিব। কন্যা ৰাশিৰ জাতক জাতিকাসকলে অচিনাকি মানুহক আজিৰ দিনত টকা ধাৰলৈ নিদিব। কেৱল বিশ্বাস কৰক। ভুল বুজাবুজিৰ বাবে কোনো সম্পৰ্কত বিভাজনৰ সম্ভাৱনা থাকে। কোনো বিভাজন হয় কাৰণ ভুল বুজাবুজিৰ ক্ষেত্ৰত। গতিকে সম্পৰ্ক এটাত বিশ্বাস থকাটো খুবেই প্ৰয়োজন। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনি যদি কোনো বহিৰাজ্যলৈ যোৱাৰ কথা পৰিকল্পনা কৰিছে, তেনেহ'লে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। গতিকে কামবোৰ অতি সাৱধানে কৰিব। আপোনাৰ নথি পত্ৰবোৰ ভালদৰে চাই মেলি আপুনি কোনো বহিৰাজ্যলৈ যোৱাৰ কথা ভাবিব বা যোৱাৰ আগতে ধুনীয়াকৈ চাই ল'ব। ব্যৱসায়ৰ প্ৰতি সম্পূৰ্ণ নিয়োজিত হ'ব। আপুনিও আপোনাৰ কষ্ট অনুযায়ী ফলাফল পাব। যদি কোনো আইনী বিবাদ চলি আছে, তেন্তে ইয়াৰ সমাধান বিচাৰি পোৱা যাব। আজিৰ দিনটো খুবেই ভাল আপোনালোকৰ বাবে। যদি কোনো আইনী বিবাদ চলি আছে, ইয়াৰ ক্ষেত্ৰত সমাধান পাব। কৰ্মৰত কিছু সমস্যাৰ বাবে নিয়োজিত লোকসকল উত্তেজনা থাকিব। স্বামী স্ত্ৰীৰ মাজত চলি থকা সকলো পাৰ্থক্যই পৰিয়ালৰ ব্যৱস্থাটো প্ৰভাৱ পেলাব পাৰে। স্বামী স্ত্ৰীৰ মাজত কোনো পাৰ্থক্য চলি থাকিলে পৰিয়ালত প্ৰভাৱ পৰিব পাৰে। গতিকে ধীৰ সুস্থিৰে নিজৰ পৰিয়ালটো চলাই নিয়াটো আপোনাৰ দায়িত্ব। অসাৰ মজাৰ পৰা আঁতৰি থাকক। নিজৰ কামত গুৰুত্ব দিয়ক। বাহিৰা বেমেজলীয়া কথাবিলাক চিন্তা কৰি নাথাকিব। চহকী আৰু ভজা খাদ্যৰ বাবে ৰক্তচাপ আৰু পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে। মদ মৎস্য এইবোৰ গ্ৰহণ নকৰিব, যাৰ ফলত ৰক্তচাপ আৰু পেটৰ লগত জড়িত সমস্যা হ'ব পাৰে। নিজৰ ৰুটিনত সংযত কৰি ৰাখক। ভাল খাদ্য আপুনি সেৱন কৰক। আজিৰ দিনটোত পৰাপক্ষত বগা বস্ত্ৰ পৰিধান কৰক। আজিৰ দিনটোত আপুনি বগা বস্ত্ৰ পৰিধান কৰাটো ভাল বুলি কৈছে। আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটোৰ কামখিনি কৰিবলৈ চাব। আজিৰ দিনটোৰ শুভ সময় হৈছে দিনৰ 7:33 মাজৰ পৰা 2:09 আৰু দিনৰ 4:06 পৰা 2:21। শুভ সংখ্যা হৈছে 3 আৰু শুভ ৰং হৈছে বগা। আপোনাৰ দিনটো শুভ হওক। আৰু এইবাৰ আমি আগবাঢ়িছোঁ অইনীতি ৰাশিলৈ। এইবাৰ আহিছোঁ তুলা ৰাশি। যিকোনো নতুন কামত আগবঢ়াৰ আগত বা বিনিয়োগ কৰাৰ আগতে ইয়াৰ লগত জড়িত থকা সকলো তথ্য লাভ কৰিলে অসুবিধাৰ পৰা ৰক্ষা পৰিব।
আপুনি যদি কোনো কামত আগবাঢ়িব খুজিছে, আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰতে হওক বা চাকৰিৰ ক্ষেত্ৰতে হওক, তেনেহ'লে সেই কামত আগবঢ়াৰ আগত সঠিক তথ্য লাভ কৰিহে আগবঢ়াটো উচিত। ধ্যান আৰু যোগে আপোনাৰ দৈনন্দিন জীৱন অংশ হিচাপে লওক। শৰীৰটো ধ্যান আৰু যোগৰ মাজেৰে চলি আনিলে সদায় শৰীৰটো সুস্থ আৰু সফল অনুভৱ হয়। গতিকে দৈনন্দিন জীৱনত ধ্যান আৰু যোগক অংশ হিচাপে লোৱাটো প্ৰয়োজন। ইয়াৰ লগে লগে আপুনি আপোনাৰ আচৰণ আৰু ৰুটিনত আচৰিত ধৰণৰ উন্নতি দেখিব। যেতিয়া আপোনাৰ মনটো ভাল লাগি থাকে, যেতিয়া আপুনি সুস্থ অনুভৱ কৰে, তেতিয়া দেখিব আপোনাৰ খং ভাৱ নাহে আৰু আপোনাৰ কামখিনি ধুনীয়াকৈ হৈ যাব পাৰে। গতিকে আপুনি এই কথাটোত ধ্যান ৰাখিব। লগে লগে আপুনি আপোনাৰ আচৰণত আৰু ৰুটিনতো আচৰিত ধৰণৰ উন্নতি দেখিব। শিশুৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনাৰ অৱদান অতি উত্তম হ'ব। ইয়াৰ ফলত তেওঁলোকেও মনোবল বৃদ্ধি পাব পাৰে। আৱেগেৰে কঢ়িয়াই লৈ ফুৰি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কথা কাৰো লগত শ্বেয়াৰ নকৰিব। আপোনাৰ যদি কোনো গোপনীয় কথা আছে, আৱেগৰ ফলত আপুনি কাৰো আগতে এই কথা শ্বেয়াৰ নকৰিব। অৰ্থাৎ কেতিয়াবা কেনেকুৱা হয়, আমাৰ কোনো কথা কাৰোবাৰ আগত আৱেগৰ ক্ষেত্ৰত কৈ দিয়া যায়, কিন্তু নিজৰে পিছত বিপদ আহি পৰে। গতিকে আপুনি এই ক্ষেত্ৰত খুবেই মনোযোগ দিয়াটো প্ৰয়োজন। অন্যথা ঘনিষ্ঠ ব্যক্তিয়েহে আপোনাক প্ৰতাৰণা কৰিব পাৰে। নিজৰ মানুহে আপোনাক নিজে হাঁহিয়েটিৰ পাত্ৰ হ'ব। গতিকে আপুনি ধ্যান ৰখাটো খুবেই দৰকাৰ। বহুত কামত ব্যৱসায়ত বেছি সময় কটাব নোৱাৰিব। এই সময়ত কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো সঠিক নহয়। নিয়োজিত লোকে নিজৰ কামৰ বিষয়ে কাৰো আগতে অৱগত কৰিব নালাগে। নিজে যিটো কাম কৰি আছে, সেইখিনি কাম বেলেগৰ আগত অৱগত কৰাৰ কোনো প্ৰয়োজন নাই। গতিকে নিজে যি কাম কৰি আছে, নিজে ধুনীয়াকৈ সুচাৰুৰূপে কৰি যোৱাটো দৰকাৰ। গোপনীয়তা বজাই ৰখাটো গুৰুত্বপূৰ্ণ। ঘৰত অতিথিৰ আগমনৰ লগে লগে এক জীপাল পৰিৱেশৰ সৃষ্টি হ'ব। ঘৰত কোনো অতিথি আহিব পাৰে, যাৰ ফলত এক জীপাল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত মানসিক চাপ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপুনি খুবেই সাৱধান থকাটো দৰকাৰ, কিয়নো প্ৰেমৰ ক্ষেত্ৰত কোনো মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোত ছালৰ এলাৰ্জি হ'ব পাৰে। পৰম্পৰাগত চিকিৎসা পদ্ধতিক বিশেষ গুৰুত্ব দিয়ক। আজিৰ দিনটোত পৰাপক্ষত কলপতীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়খিনিত আজিৰ দিনটোৰ কামখিনি কৰি যাবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হৈছে দিনৰ 7:33 মাজৰ পৰা 2:09 আৰু দিনৰ 4:06 পৰা 2:21 শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে কলপতীয়া। আপোনাৰ দিনটো শুভ হওক। এইবাৰ আহিছোঁ বৃশ্চিক ৰাশি। বন্ধ কৰা আয়ৰ উৎস পুনৰ আৰম্ভ কৰিলে সকাহ পাব। যদি লেনদেন বা সম্পত্তিৰ ক্ষেত্ৰত জড়িত কামবোৰ আবদ্ধ হৈ থাকে, তেন্তে প্ৰচেষ্টাই সফলতা লাভ কৰিব পাৰে। ধৰ্মীয় আৰু আনুষ্ঠানিক অনুষ্ঠানৰ প্ৰতি আপোনাৰ বিশেষ অৱদান থাকিব। ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আপোনাৰ আজি বিশেষ অৱদান থাকিব পাৰে। ব্যস্ত থকাৰ লগতে নিশ্চয়তাভাৱে ঘৰতে কিছু সময় কটাওক আৰু নিজৰ অৱদানত আগবঢ়াওক। ব্যস্ত থকাৰ লগতে আপুনি নিজৰ অৱদান আগবঢ়াই যোৱাটো খুবেই প্ৰয়োজন। মনত ৰাখিব যে যিকোনো ধৰণৰ অনুসূচিত কাৰ্য আপোনাৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে। কোনো বিষয়ত আপুনি নিজৰ সমস্যাৰ সমাধান নোপোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ উত্তেজনাত থাকিব। যদি আপুনি শিক্ষক হয় বা যদি আপুনি কোনো কৰ্মদক্ষতাত আছে, তেনেহ'লে সেই বিষয়ত সমাধান নোপোৱাৰ বাবেও ছাত্ৰ ছাত্ৰীসকলে উত্তেজনাত থাকিব পাৰে বা নিজেও সমস্যাত ভুগিব পাৰে। এই সময়ত ব্যৱসায়িক কাম কাজৰ প্ৰতি অতি গুৰুত্ব সহকাৰে চিন্তা আৰু মূল্যায়ন কৰাৰ প্ৰয়োজন আছে। চিন্তা নকৰাকৈ কোনো ধৰণৰ কাম কৰাটো উচিত নহ'ব, কিয়নো চিন্তা নকৰাকৈ কোনো ধৰণৰ কাম কৰিলে আপুনি বিপদত পৰিব পাৰে। গতিকে কোনো ধৰণৰ ৰিস্ক নল'ব, নহ'লে বিপদত পৰিব পাৰে।
জনসংযোগৰ দ্বাৰা উপকৃত হ'ব পাৰে। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে আৰু ব্যৱসায়িক সমস্যাই দেখা দিব পাৰে। যদি আপুনি ব্যৱসায়িক সমস্যাত ভুগি আছে তেন্তে আপোনাৰ পাৰিবাৰিক জীৱনতো আধ্যাত্মিকতা বিস্তাৰ কৰিবলৈ নিদিব। ব্যৱসায়িক সমস্যাবোৰ পৰিয়ালৰ ক্ষেত্ৰত বাঢ়িবলৈ নিদিব। কাহ চৰ্দিৰ দৰে সমস্যা বাঢ়িব, আয়ুৰ্বেদিক চিকিৎসাৰে ভাল হ'ব। গতিকে কাহ চৰ্দি হ'লে আপুনি আয়ুৰ্বেদিক চিকিৎসা সোনকালে গ্ৰহণ কৰাটো উচিত। আজিৰ দিনটোত পৰাপক্ষত নীলা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটোৰ কামখিনি কৰি যাবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময় হৈছে দিনৰ 7:33 মাজৰ পৰা 2:09 আৰু দিনৰ 4:06 পৰা 2:21 শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে নীলা। আপোনাৰ দিনটো শুভ হওক। এইবাৰ আহিছোঁ ধনু ৰাশিলে। গ্ৰহৰ অৱস্থান ভালেই আছিল, গতিকে গ্ৰহৰ অৱস্থান ভাল হৈয়ে আহিছে। আপোনাৰ কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাটো আপুনি উন্নত অনুভৱ কৰিব। যদি আপুনি কোনো স্বাস্থ্যসন্মত সমস্যাত ভুগি আছিলে তাৰ ফলতো উন্নত অনুভৱ কৰিব আৰু আপুনি পুনৰ নিজৰ ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব। এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ মানি চলিলে আপোনাক উপযুক্ত পথ প্ৰদৰ্শন কৰিব। আপুনি জ্যেষ্ঠ ব্যক্তিৰ প্ৰদৰ্শন মানি কিনে কাম কৰি যাওক, দেখিব কামখিনি সুচাৰুৰূপে সম্পন্ন হৈছে। কিছুমান অপ্ৰীতকৰ খবৰ পাই উত্তেজনা আৰু ভয়ৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। আপুনি কিছুমান দুশ্চিন্তাৰ খবৰ পাই হয়তো কিছুমান উত্তেজনা আৰু ভয়ৰ সৃষ্টি হ'ব পাৰে, কিন্তু কোনো কথা নাই, ধ্যান আৰু ধাৰণাটো কিছু সময় ইতিবাচকতা আনিব। একে সময়তে অসাৰ কামৰ পৰা মনোযোগ আঁতৰাই নিজৰ কামত ব্যস্ত থাকক আৰু সুখী হওক। আপুনি বাহিৰা কামৰ পৰা নিজকে আঁতৰাই ৰাখি নিজৰ কামত ব্যস্ত থাকক আৰু সুখী হওক। এই সময়ত কৰ্মৰ ক্ষেত্ৰত আপোনাৰ কাৰ্যকৰী আৰু ব্যৱস্থাপনালী উন্নত কৰাৰ প্ৰয়োজন আছে। কৰ্মচাৰীসকলৰ সম্পূৰ্ণ সহযোগিতা থাকিব। চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কোনো অৰ্থনৈতিক কামত আগ্ৰহী হ'ব নালাগে। যিসকলে চৰকাৰী কামত আছে তেওঁলোকে নিজৰ কামখিনি ভালকৈ কৰাটো উচিত। তেওঁলোকে কোনো অৰ্থনৈতিক কামত আগ্ৰহী হোৱাটো উচিত নহয়, নহ'লে তেওঁলোকৰ বিপদ আহিব পাৰে। পৰিয়ালৰ সদস্যসকলৰ লগত একেলগে বহি নিজৰ চিন্তাধাৰা ভাগ কৰাটো উচিত। প্ৰেমিক প্ৰেমিকাৰ লগত লগ পোৱাৰ সুযোগ পাব। শীতল বতাহ আৰু প্ৰদূষণৰ বাবে কোনো ধৰণৰ সংক্ৰমণৰ সন্মুখীন হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ ওপৰত যত্ন লোৱাটো খুবেই প্ৰয়োজন। মহিলাসকলে নিজৰ স্বাস্থ্যৰ ওপৰত বিশেষ যত্ন লোৱাটো খুবেই প্ৰয়োজন। আজিৰ দিনটোৰ পৰাপক্ষত ক'লা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকা দিয়া মতে শুভ সময়মতে দিনটো কামখিনি কৰি যাবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হৈছে 7:33 মাজৰ পৰা 2:09 আৰু 4:06 পৰা 2:21। শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে ক'লা। আপোনাৰ দিনটো শুভ হওক। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ ৰাশিফল হৈছে গ্ৰহৰ অৱস্থান অনুকূল হৈ আহিছে। বন্ধ কৰা কামবোৰে গতি লাভ কৰিব পাৰে, গতিকে আপোনাৰ কামবোৰ অতি ইতিবাচকভাৱে নিষ্পাদন কৰক। আৰু যদি কোনো কাম বন্ধ হৈ আছিলে সেই কামে গতি লাভ কৰিব পাৰে ধুনীয়াকৈ যদি আপুনি কামখিনি কৰি যায়। যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ বিষয় চলি আছে তেন্তে আপোনাৰ সন্মতিত সমাধান কৰিবলৈ চেষ্টা কৰক। কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ ক্ষেত্ৰত যদি কথা চলি আছে আপোনাৰ নিজৰ ব্যক্তিগত ৰায় দিয়ক আৰু সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক। নিশ্চয় আপুনি সফলতা লাভ কৰিব। কেৱল নিজৰ কৰ্মদক্ষতা আৰু সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আনৰ পৰামৰ্শ আপোনাৰ বাবে ভুল হ'ব পাৰে, কিয়নো নিজৰ পৰিকল্পনাও বেলেগ ধৰণৰ থাকে, গতিকে আনৰ পৰিকল্পনা আপোনাৰ বাবে ভুল বুলি স্বীকৃত হ'ব পাৰে। শ্ৰেয় জল্পনা কল্পনাৰ দৰে ৰিস্কি কামৰ পৰা আপুনি বিৰত থাকক। জল্পনা কল্পনা আৰু ৰিস্কি কাম
সেইবোৰৰ বাবে আপুনি কেতিয়া আগনাবাঢ়িব সেইবোৰৰ পৰা আঁতৰি থাকক। এই সময়ত বৃহৎ লোকচানৰ সম্ভাৱনা আছে। যুৱক যুৱতীসকলে অসাৰ কাম কাজৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। এই ক্ষেত্ৰত যিকোনো নতুন কামৰ কৰাৰ প্ৰতি আগবঢ়াটো উপযুক্ত সময়। আপোনালোকৰ পৰিকল্পনাও কাৰ্যকৰী হ'ব পাৰে। আলোচনাৰ জৰিয়তে পৰিয়ালৰ আগবাঢ়ি যাব। যিকোনো বাহিৰৰ মানুহৰ লগত কথা পাতিলে নিজৰ আৰু ঘৰৰ কোনো সদস্যৰ বিবাহৰ সম্পৰ্ক আৰু খৰখেদাই পৰিস্থিতি আৰু বেয়া কৰি তুলিব পাৰে। কিয়নো আমি বাহিৰা মানুহৰ লগত কথা পাতিলে এই মানুহজন বা সেই ব্যক্তিজনে বেছি বুজা নল'ব। ব্যৱহাৰৰ ওপৰতে আপুনি যিখিনি চাৰ্জ কৰে সৰুৰে কৰিব পাৰে সেইখিনি কামহে কৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। এই ক্ষেত্ৰত চাৰ্ভাইকেল আৰু কান্ধৰ বিষৰ সমস্যা বৃদ্ধি পাব পাৰে। আজিৰ দিনটোত পৰাপক্ষত মটীয়া বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময়মতে আজিৰ দিনটোৰ কামখিনি কৰিবলৈ চাব। আজিৰ দিনটোৰ শুভ সময় হৈছে দিনৰ 7:33 মাজৰ পৰা 2:09 আৰু দিনৰ 4:06 পৰা 2:21 আৰু শুভ সংখ্যা হৈছে 4 আৰু শুভ ৰং হৈছে মটীয়া। তেনেহ'লে আজিৰ দিনটো আপোনাৰ বাবে শুভ হওক। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। জ্যেষ্ঠ লোকসকলৰ মৰম আৰু সহযোগিতাত পৰিয়ালটোৰ ওপৰত থাকিব। জ্যেষ্ঠ লোকসকলৰ মৰম আৰু সহযোগিতাৰ পৰিয়ালটোৰ ওপৰত থাকিব। যেতিয়া জ্যেষ্ঠ লোকৰ মৰম আৰু সহযোগিতা পৰিয়ালৰ ওপৰত থাকে তেতিয়া পৰিয়ালটো খুব সুন্দৰ হয়। কিছুদিন অক্লান্তভাৱে কাম কৰি থকা কামটোৰ লগত জড়িত হঠাৎ সুবিধা লাভ কৰিব পাৰে। ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত পৰিকল্পনাৰ ঘৰতে কৰা হ'ব। নিজৰ ব্যক্তিগত কথাবোৰ বাহিৰৰ মানুহৰ লগত শ্বেয়াৰ নকৰিব। নিজৰ কোনো ব্যক্তিগত কথা বাহিৰৰ মানুহৰ লগত শ্বেয়াৰ কৰাটো একেবাৰে উচিত নহয়। হঠাৎ এনে কিছুমান খৰচো আহিব যাৰ ওপৰত কৰ্তন কৰাটো কঠিন হ'ব পাৰে। আপোনাৰ হয়তো বহুত খৰচ আহিব পাৰে যাৰ ফলত আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিবা এটা সন্দৰ্ভত গাঁৱত ওচৰ চুবুৰীয়াৰ লগত মতানৈক্য হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত কিবা ক্ষেত্ৰত মতানৈক্য হ'ব পাৰে, কিন্তু আপুনি আপোনাৰ ধীৰস্থিৰ বজাই ৰখাটো খুবেই প্ৰয়োজন। শান্তিৰে সমাধান কৰিলে সেই সমস্যাৰ পৰা সমাধান লাভ কৰিব। ৰাজহুৱা ব্যৱসায় আৰু সংবাদ মাধ্যমৰ জৰিয়তে ব্যৱসায়ৰ কিছু সম্পৰ্কীয় কিছু বিশেষ তথ্য উপলব্ধ হ'ব। ঘৰৰ কামত অধিক সময় খৰচ কৰক। ভাল লাভ পোৱাৰো সম্ভাৱনা আছে। অফিচৰ বিষয়াসকলৰ লগত ভাল আচৰণ কৰিব। সময়মতে আপোনাৰ প্ৰজেক্ট সম্পূৰ্ণ কৰক। আপুনি আপোনাৰ কামখিনি সময়মতে ধুনীয়াকৈ সম্পূৰ্ণ কৰিব। সদনৰ সকলো সদস্যৰ সহযোগিতা আৰু সুষম আচৰণ থাকিব। প্ৰেমৰ সম্পৰ্ক তীব্ৰ হ'ব। বৰ্তমান নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে ৰক্ষা কৰাটো অতি প্ৰয়োজন। অৱশ্যে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। আপুনি যদি সাৱধানে থাকে তেনেহ'লে আপুনি সুস্থ সবল হৈ থাকিব। গতিকে আপুনি সাৱধান হোৱাটো উচিত। আজিৰ দিনটোত পৰাপক্ষত কমলা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে শুভ সময়মতে কামখিনি কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ শুভ সময়খিনি হৈছে দিনৰ 7:33 মাজৰ পৰা 2:09 আৰু দিনৰ 4:06 পৰা 2:21 শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে কমলা। এইবাৰ আহিছোঁ মীন ৰাশিলৈ। আৰু কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ হওক। মীন ৰাশি নিজৰ অভিজ্ঞ আৰু ধৰ্মীয় মনোভাৱৰ ব্যক্তিক লগ পালে আপোনাৰ মতাদৰ্শ ইতিবাচক পৰিৱৰ্তন আহিব পাৰে। সহকৰ্মী এজনক তেওঁৰ কঠিন সময়ত সহায় কৰিলে আপোনাক সুখ দিব। আপোনাৰ যদি কোনো সহকৰ্মীয়ে কঠিন সমস্যাত ভুগি আছে তেখেতক যদি আপুনি সহায় কৰে তেন্তে নিজে মনত আনন্দ হ'ব। নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত কিছু ভাল খবৰ লাভ কৰিবলৈ ওলাইছে যুৱক যুৱতীসকলে। মীন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কেৰিয়াৰৰ সন্দৰ্ভত কিছু ভাল খবৰ পাব পাৰে। আজিৰ দিনটোত অতি সজাগ হোৱাটো প্ৰয়োজন আছে। সৰু ভুল এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। ভূমি সম্পত্তিৰ ক্ষেত্ৰত জড়িত যিকোনো ক্ষেত্ৰই
আজিয়ে ধন সম্পৰ্কীয় লেনদেনত পিছুৱাই ৰখাটো প্ৰয়োজন। ল'ৰা ছোৱালী কাম কাজৰ ওপৰতো চকু ৰখাটো প্ৰয়োজন। অংশদাৰিত্ব হিচাপে সম্পৰ্কীয় ব্যৱসায়ৰ স্বচ্ছতাও বজাই ৰাখিব। আপুনি যদি অংশদাৰিত্ব কোনো সম্পৰ্কীয় ব্যৱসায়ত স্বচ্ছতা বজাই নাৰাখে তেনেহ'লে পিছলৈ সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু ইজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে আপোনাৰ সম্পূৰ্ণ অৱদান দিয়ক। বেলেগৰ ওপৰত নিৰ্ভৰ কৰাতকৈ আপুনি নিজে কামখিনি কৰাটো ভাল হ'ব। কোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় এতিয়াও অনুকূল নহয়। নিয়োজিত লোকৰ ওপৰত অতিৰিক্ত কামৰ বোজা এৰিব পাৰে। পৰিয়ালৰ সঠিক সমন্বয় বজাই ৰাখক আৰু ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখক, কিয়নো সম্পৰ্ক এটাত বিশ্বাসটোৱে চবতকৈ ওপৰত থাকে। গতিকে ইজনে সিজনৰ ওপৰত বিশ্বাস ৰখাটো খুবেই প্ৰয়োজন। প্ৰেমৰ সম্পৰ্কত সোমাই নিজক ক্ষতি নকৰিব। প্ৰেমৰ সম্পৰ্কত সোমাই বহুতে নিজকে ক্ষতি কৰে, গতিকে ইয়াৰ পৰা আপুনি দূৰত থাকিব। মানসিক চাপ আৰু উদ্বেগ গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন লোৱাটো খুবেই প্ৰয়োজন। আজিৰ দিনটোত পৰাপক্ষত নীলা বস্ত্ৰ পৰিধান কৰক আৰু পঞ্জিকাৰ মতে দিয়া শুভ সময় সন্দৰ্ভত আপুনি নিজৰ দিনটোৰ কামখিনি কৰি যাবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত শুভ সময় হৈছে দিনৰ 7:33 মাজৰ পৰা 2:09 আৰু দিনৰ 4:06 পৰা 2:21। শুভ সংখ্যা হৈছে 1 আৰু শুভ ৰং হৈছে নীলা। তেনেহ'লে আজিলৈ আহিছোঁ, ধন্যবাদ।